নমস্কাৰ আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম WhatsApp ষ্টেটাছৰ তিনিটা নতুন আপডেটৰ বিষয়ে, যিকেইটা আপোনাৰ বাবে বহুত দৰকাৰী। যদি আপুনি ষ্টেটাছ লগাই ভাল পায় তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, কাৰণ আজি মই WhatsApp ষ্টেটাছৰ তিনিটা নতুন আপডেটৰ বিষয়ে আপোনালোকক দেখুৱাই দিম, আৰু যিটোৰ সহায়ত আপুনি WhatsApp ষ্টেটাছত নতুন নতুন ৰূপ দিব পাৰিব। আৰু এই তিনিটা আপডেটৰ বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ আগতে ভিডিঅ'টো লাইক কৰি দিব, আৰু আমাৰ চেনেলত যদি আপুনি নতুনকৈ ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা নতুন নতুন টিপছ এণ্ড ট্ৰিক্স বিলাক পাই থাকিবৰ কাৰণে। এতিয়া আৰম্ভ কৰিছো। এতিয়া মই হোৱাটছআপলৈ আহিলো, আৰু বহুতে মোক ইয়াতে ক'ব যে আপুনি কিয় ব্লাৰ কৰি ৰাখিছে, কাৰণ মই সিকিউৰিটিৰ কাৰণে এইবিলাক লুকুৱাই ৰাখিছো। কিন্তু আপোনালোকে বুজি পোৱাকৈ মই আপোনালোকক সম্পূৰ্ণ আপডেট কেইটা দেখুৱাই দিম। আৰু প্ৰথম আপডেটটো হৈছে আপোনালোকে ষ্টেটাছলৈ যাব এনেকৈ। তাৰপিছত আপোনালোকে যেতিয়া ইয়াতে ষ্টেটাছ লগায়, ষ্টেটাছ লগাওঁতে আপুনি ফটোকপিৰ লগত কোনো এটা তাতে গান লগাব নোৱাৰে। যিহেতু যদি আপোনালোকে এনেকৈ ইয়াতে সিলেক্ট কৰে, তেতিয়া মই যিকোনো একপি ফটো মোৰ ভাগৰ বাছি লৈছো। ইয়াতে ধৰি লওক একপি ফটোৱে। এতিয়া মই এই ফটোকপিৰ লগত কোনো এটা গান লগাই দিব নোৱাৰো। ইয়াতে অকল ফটোকপিহে মই WhatsApp ষ্টেটাছত লগাই দিব পাৰিম। কিন্তু নতুন আপডেটটোত আপুনি এই ফটোকপিৰ লগতে আপোনাৰ মন পছন্দৰ এটা গান ইয়াতে আপুনি সেট কৰি দিব পাৰিব, আৰু আপোনাৰ ষ্টেটাছটো চাবৰ কাৰণে বহুত ধুনীয়া হৈ পৰিব। তাৰ বাবে প্ৰথমতে আপোনালোকে আপোনালোকৰ ফেচবুকলৈ যাব লাগিব। এতিয়া মই ফেচবুকলৈ আহিলো, আৰু ইয়াতে যেতিয়া মই ষ্টেটাছ লগাওঁ ঠিক এনেদৰে ইয়াত ক্লিক কৰিলো, আৰু যিকোনো একপি ফটো মই ইয়াতে বাছি ল'ম। ধৰি লওক এই কপি ফটো। এতিয়া এই কপি ফটোত মই এতিয়া গান লগাব পাৰিম। আৰু যিহেতু আপোনালোকে ফেচবুকত ষ্টেটাছ লগায়, আৰু মিউজিকটো ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব ঠিক এনেদৰে। এতিয়া মই যিকোনো এটা মন পছন্দৰ ইয়াতে মিউজিক মই চিলেক্ট কৰি ল'ম, আৰু আপোনালোকৰ মন পছন্দৰ গানটো ইয়াতে চিলেক্ট কৰি ল'ব। কাৰণ মই গানটো এতিয়া বজাই নেদেখুৱাওঁ, কাৰণ মোৰ ইয়াত কপিৰাইট লাগি যাব। সেইবাবে মই পটাপট এটা চিলেক্ট কৰি লওঁ। এতিয়া মই এটা গান ইয়াতে চিলেক্ট কৰি ল'লো। তাৰপিছত আপোনালোকে এইটো শ্বেয়াৰ কৰিব এনেকৈ, আৰু ইয়াতে আপোনালোকৰ ষ্টেটাছটো ইয়াতে ছেট হৈ যাব। আৰু পাছত আপোনালোকে এইটো কাটি পেলাব বাৰু। আৰু আপোনালোকক দেখুৱাবৰ কাৰণে মই এনেকৈ ছেট কৰি লৈছো, আৰু এতিয়া এইটো আপলোড হৈ আছে। এতিয়া মোৰ ষ্টেটাছটো ইয়াতে আপলোড হৈ গ'ল। তাৰপিছত আপোনালোকে এইটো ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত যিটো তিনিটা ডট আছে, এই তিনিটা ডট ক্লিক কৰিব, আৰু ইয়াতে ছেভ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো এনেকৈ ছেভ কৰি দিব। তাৰপিছত আপোনালোকৰ গেলাৰীলৈ গুচি যাব। তাৰপিছত আপোনালোকে হোৱাটছআপলৈ যাব। এতিয়া মই হোৱাটছআপলৈ আহি গ'লো, আৰু আপোনালোকে যিটো ভিডিঅ' ছেভ কৰিছিল সেইটো ষ্টেটাছত লগাবৰ কাৰণে আপোনালোকে ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে মাই ষ্টেটাছত ক্লিক কৰিব, আৰু তাৰপিছত আপোনালোকে যিটো ফটোৰ সৈতে যিটো গান ইয়াতে ছেভ কৰিছিল সেই ভিডিঅ'টো আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব। মই ভিডিঅ' বুলি কৈছোঁ, আপোনালোকৰ ষ্টেটাছ হ'ব এইটো। আৰু এনেকৈ আহি যাব, আৰু আপোনালোকে হোৱাটছআপত এনেকৈ গানৰ সৈতে আপোনাৰ ফটোকপি ইয়াতে ছেট কৰিব পাৰিব। আৰু মই এতিয়া যিটো আপোনালোকৰ ট্ৰিক এইটো আপোনালোকে এপ্লাই কৰিব। আপোনালোকে হোৱাটছআপত ফটোকপিৰ লগতে আপোনালোকে এটা সংছ, মন পছন্দৰ সংছ ইয়াতে লগাই দিব পাৰিব। তাৰপিছত আপোনালোকে এইটো এনেকৈ পাব্লিক কৰি দিব, আৰু আপোনাৰ ষ্টেটাছত এইটো সম্পূৰ্ণৰূপে ছেট হৈ যাব। আৰু ফটোকপিৰ লগত যেতিয়া আপোনালোকে এটা গান লগাই দিব, তেতিয়া আপোনালোকৰ ষ্টেটাছটো চাবৰ কাৰণে বহুত ধুনীয়া হৈ পৰিব। আৰু এইটো আছিল প্ৰথম আপডেটটো। আপোনালোকে হোৱাটছআপত ফটোৰ সৈতে এটা গান লগাব পাৰিব। যিহেতু হোৱাটছআপত আপোনালোকে ডাইৰেক্ট এটা গান লগাব নোৱাৰে, অকল ফটোকপিহে লগাব পাৰে। আৰু মই দিয়া যিটো কৌশল, সেই কৌশলটোৰ সহায়ত আপোনালোকে ফটোৰ সৈতে এটা গান লগাব পাৰিব। আৰু এইটো আছিল প্ৰথম আপডেটটোৰ। এবাৰ যাওঁ মই ছেকেণ্ড আপডেটটোলৈ। ছেকেণ্ড আপডেটটোৰ কাৰণে আপোনালোকে ষ্টেটাছতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে মাই ষ্টেটাছত ক্লিক কৰিব। তাৰপিছত ইয়াতে যিকোনো একপি ফটো ইয়াতে বাছি ল'ব। মই বাছি ল'লোঁ। তাৰপিছত আপোনালোকে তলত যিটো ষ্টেটাছ এণ্ড কণ্টেক্ট এইটো দেখিছেনে, আপোনালোকে ইয়াত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তিনিটা অপশ্যন এনেকৈ আহি যাব। এতিয়া কথা হ'ল, আপোনালোকে যি কপি ফটো ইয়াতে লগাব, সেই ফটোকপি আপুনি কাক কাক দেখুৱাব বিচাৰিছে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব পাৰিব। প্ৰথমতে আছে মাই কণ্টেক্ট। যদি আপোনালোকৰ মাই কণ্টেক্টত চিলেক্ট হৈ থাকে, তেনেহ'লে আপোনালোকৰ ফোনত যিমানবিলাক কণ্টেক্ট আছে তেওঁলোকে আপোনাৰ ষ্টেটাছটো চাব পাৰিব। আৰু ছেকেণ্ডত আছে মাই কণ্টেক্ট একচেপ্ট। আপুনি যিকেইটা নাম্বাৰ আপুনি একচেপ্ট কৰে সেই নাম্বাৰকেইটাহে চাব পাৰিব। আৰু তলত আছে একেবাৰে অনলি শ্বেয়াৰ উইথ। এইটো যদি আপোনালোকে ক্লিক কৰে, আপুনি যিসকলক দেখুৱাব বিচাৰে তেওঁলোকে চাব পাৰিব। ধৰি লওক আপোনালোকে যদি অনলি শ্বেয়াৰ উইথত ক্লিক কৰি দিয়ে, তেতিয়া আপোনালোকৰ সন্মুখত এনেকৈ আহিব, আৰু আপুনি যিকেইজন ব্যক্তিক আপোনাৰ ষ্টেটাছটো দেখুৱাব বিচাৰে অকল তেওঁলোকেহে চাব পাৰিব, আৰু বেলেগে ইয়াত বিচাৰিলেও চাব নোৱাৰে। এনেকৈ কণ্টেক্টকেইটা আপুনি ইয়াতে চিলেক্ট কৰি ল'ব পাৰিব। আৰু যিকেইজন ব্যক্তিক আপুনি ষ্টেটাছটো দেখুৱাব বিচাৰে অকল সেইকেইজনহে চাব পাৰিব। লাগিলে এটা নম্বৰে হওক, বা দুটা নম্বৰে হওক, বা তিনিটা নম্বৰে হওক, আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব এনেকৈ।
সিলেক্ট হৈ যাব দেখা পাইছে আপোনালোকে আৰু যদি আপোনালোকে মাই কন্টেক্ট একসেপ্ট এটো যদি আপোনালোকে ক্লিক কৰে তেতিয়া আপোনাৰ যিকিটা কন্টেক্টত আপুনি একসেপ্ট কৰে সেইকিটা নম্বৰহে চাব পাৰিব আৰু যদি আপোনালোকে মাই কন্টেক্টত এনেকৈ ৰাখি দিয়ে তেতিয়া আপোনাৰ মোবাইলত যিমান বিলাক কন্টেক্ট আছে সকলো বিলাকে আপোনাৰ ষ্টেটাসটো চাব পাৰিব আৰু এটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি কোনটো অপচনত ৰাখিব বিচাৰে আৰু এটো আছিল সেকেন্ড আপডেট 3 নম্বৰ আপডেটটো আৰু 3 নম্বৰ আপডেটটো বহুত ধুনিয়া হয় এতিয়া ধৰি লওক ষ্টেটাসত মই এক ফটোকপি লগাইছো এতিয়া ওপৰতে এডাল পেন্সিল আছে চুকত দেখা পাইছে আপোনালোকে এডালত ক্লিক কৰিব এডালত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ কালাৰ কেইটামান ইয়াতে সিলেক্ট হৈ যাব আৰু তলত দেখা পাইছে এনেকৈ চাৰিটা অপচন আহিব এতিয়া যদি আপোনাৰ ফটোকপিত কিছুমান নেদেখাবলগীয়া বস্তু থাকে তেতিয়া আপোনালোকে বেকগ্ৰাউণ্ডটো ইয়াতে ব্লাৰ কৰিব পাৰিব ধৰি লওক মই ঘৰটোকে মই ব্লাৰ কৰিম এনেকৈ নেদেখা কৰি দিম দেখা পাইছে আপোনালোকে এনেকৈ ঘৰটো দিয়া মই এনেকৈ নাইকিয়া কৰি দিম আৰু এনেকৈ আপোনালোকে আপোনাৰ ফটোকপি বেকগ্ৰাউণ্ডটো আপোনালোকে ব্লাৰ কৰিব পাৰিব আৰু যদি আপোনালোকে এটো কালাৰফুল লগাব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব এনেকৈ বাছি ল'ব এটো ৰঙা হৈ যাব তাৰপিছত এটো হেউজিয়া হৈ যাব তাৰপিছত ইয়াতে নীলা হ'ব ঠিক তেনেদৰে আপোনালোকে মন পছন্দৰ কালাৰটো ইয়াতে বাছি ল'ব তাৰপিছত আপোনালোকে ঠিক এনেদৰে ইয়াতে এনেকৈ আপোনালোকে এটো বেকগ্ৰাউণ্ডটো ব্লাৰ কৰিব পাৰিব বা কালাৰ কৰিব পাৰিব যদি আপোনালোকে পেন্সিলটা ডাঙৰ কৰিব বিচাৰে তেনেহলে আপোনালোকে ইয়াত ক্লিক কৰি ল'ব এতিয়া আপোনালোকৰ এটো ডাঙৰকৈ আহি যাব ইয়াতকৈ যদি আপোনালোকে সৰু কৰিবলৈ বিচাৰে তেনেহলে এটো ক্লিক কৰিব নহলে এটো এনেকৈ আহিব আৰু যদি আপোনালোকে কিবা লিখিব বিচাৰে তেনেহলে আপোনালোকে ইয়াতে লিখি দিব মই লিখি দিছো জুন বুলি এনে আপোনালোকক দেখাবৰ কাৰণে আৰু এটো আছিল 3 নম্বৰ আপডেটটো আৰু বহুত ধুনিয়া আপডেট হয় আপোনালোকে এইবিলাক কৰাৰ পাছত ওপৰত যেটো ডান আছে এই ডানটোত ক্লিক কৰি দিব এতিয়া আপোনালোকৰ ফটোকপি ইয়াতে সেভ হৈ যাব আৰু এইকিটাই আছিল WhatsApp ষ্টেটাসত অহা তিনিটা আপডেট আশা কৰিলো আপোনালোকে ভিডিওটো ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলত যদি আপুনি নতুনকৈ ভিডিও চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো লগ পাম এটা নতুন ভিডিওত তেতিয়ালৈকে বাই বাই